নমস্কাৰ, গুড মৰ্ণিং। আৰু মোৰ বন্ধু বান্ধৱী তথা অসমবাসীলৈ নাঙলী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিছুমান সৰু সৰু ব্যৱসায় আমাৰ মহিলাসকলে খুব ধুনীয়াকৈ কৰিব পাৰে, এনেকুৱা ধৰণৰ পৰিপাটিকে তাৰে এটা মই ভিডিঅ' আপলোড কৰিম। আপোনালোকে চাই কেনেকুৱা পাব মোক নিশ্চয় জনাবলৈ নাপাহৰিব। বা যিসকলে নতুন ব্যৱসায়ৰ লগত জড়িত হ'ব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সৰু সৰু কিছুমান মই ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ আগবঢ়াম, যিবিলাক আমাৰ অসমতো খুব ধুনীয়াকৈ এই ব্যৱসায়বিলাক কৰিলে আপোনালোকে স্বাৱলম্বী হ'ব পাৰিব। ধন্যবাদ। কিছুমান কথা আমি সকলোৱে জানো, সকলোৱে জ্ঞাত যে ফল মূলত কিমান স্বাস্থ্যৰ উপকাৰী উপাদান থাকে, আৰু সকলোৱে এইবিলাক জনাৰ পাছতো আমি তাক কাৰ্যকৰী নকৰোঁ। যেনে আম, পকা অমিতা, তৰমুজ, কল, নাচপতি, আপেল, ড্ৰেগন ফ্ৰুট, মৌচুমী, আনাৰস, যিয়ে নহওক আনকি ডাব ইত্যাদি ইত্যাদিত কিমান প্ৰচুৰ পৰিমাণৰ ভিটামিন থাকে। যেনে বি কমপ্লেক্স, ভিটামিন চি, পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম, ফাইবাৰ, এইবিলাক এণ্টি অক্সিডেণ্টৰ কিমান সুন্দৰ কাম কৰে। গতিকে আমি খাদ্যৰ বিষয়ে বহুতো কথা আমি গুৰুত্ব দিব সময় নাপাওঁ বা গুৰুত্ব দিব নোৱাৰোঁ। আজিকালি মানুহৰ একেবাৰে সময় নাইকিয়া হৈছে। ল'ৰা ছোৱালীক ৰাতিপুৱা শুই উঠি খৰধৰকৈ কিবা এটা খুৱাই স্কুললৈ পঠিয়াই দিয়া হয়। গতিকে আমি খোৱা সময়ত কিমান ভালকৈ কিমান ছিষ্টেমেটিককৈ খুৱাওঁ সেইটো গুৰুত্ব নাইকিয়া হৈছে। গতিকে আমাৰ শিক্ষা গ্ৰহণ কৰি থকা ল'ৰা ছোৱালীবিলাক পঢ়িবলৈ হ'লে তেওঁলোকক যিমানখিনি উপাদানৰ প্ৰয়োজন আমি সেইখিনি সময়মতে যোগান ধৰিব নোৱাৰোঁ বা অন্যান্য কামত আমাৰ থাকি যায়। গতিকে যদি এনেকুৱাবিলাক ব্যৱসায় স্কুলৰ কাষতে হয় বা আমাৰ যিসকল উদ্যমী যুৱতী বোৱাৰী তেখেতলোকে যদি আগভাগ লয়, মোৰ হিচাপত লাহে লাহে যদি এইবিলাক কাম কৰে এইটো সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব বুলি মই আশা ৰাখিছোঁ। কাৰণ এনেকুৱা দুপৰীয়া সময়ত সিহঁতৰ যথেষ্ট ভোক লাগে আৰু ৰাতিপুৱা খৰধৰ হৈ খোৱাটো কোনো পৰিৱেশ নাথাকে। আমি এইটো নিজৰ উপলব্ধিৰ কথা। খুব কম সংখ্যক মানুহে, হয়তো 20% মানুহে খুব পৰিপাটিকৈ কামখিনি কৰিব পাৰে, বাকী 80% আমি দৌৰা দৌৰি কৰোঁতে যায়। গতিকে এনেকুৱা ধৰণৰ যিখিনি বস্তু দেখুওৱা হৈছে আপোনালোকক, ঠিক সেই কামবিলাক যদি আমি স্কুলৰ ওচৰে পাঁজৰে কৰিব পাৰোঁ, প্ৰত্যেকখন স্কুল, কলেজ, মহাবিদ্যালয়, হায়াৰ ছেকেণ্ডেৰী তাৰ সন্মুখত যদি এখনকৈও এনেকুৱা বিপণী গঢ় দিব পাৰোঁ, তেতিয়া আমি আমাৰ পৰিৱেশবিলাক সদায় আমি যথেষ্ট সুস্থ কৰিব পাৰিম। বা আমাৰ শিক্ষা জগতখনক আগবঢ়াই নিবলৈ হ'লে আমাৰ মানসিক দিশটো বা আমাৰ স্বাস্থ্যৰ উন্নতি কৰাটো একান্তই প্ৰয়োজন বুলি ভাবোঁ। যেতিয়া দুপৰীয়া টিফিনৰ সময়ত আমাৰ ল'ৰা ছোৱালী অন্ততঃ এটা যদি ঘৰৰ পৰাতো আমি আজিকালি এনেকুৱা হ'ল নহয়, এটা কণী এটা যদি বইল কৰি দিয়া হয় তাৰ এটা লাঘৱ হ'ব, উপাদান কিমান ভাল কাম কৰে। কিন্তু আমি আমাৰ যিটো ষ্টেটাছ লাঘৱ হ'ব বুলিয়ে বা অন্যান্য আনে হাঁহিব বুলি আমি সেইবিলাক নকৰোঁ। ঠিক এনেকুৱা ধৰণৰ যিবিলাক এই এতিয়া কণীৰ পৰা এটা ব্ৰেডৰ ওপৰত টোষ্ট কৰি দিছে বা আপোনাৰ এইবিলাক চিকেন ৰোল ইত্যাদি ইত্যাদি তেওঁলোকে সময়ত যদি খাবলৈ পায়, বা এইবিলাক আপোনাৰ তৰমুজৰ ৰস ইত্যাদি ইত্যাদি যিয়ে নহওক, আনকি ডাব নাৰিকলৰ পানী, ডাবৰ পানীটোতো জানে কিমান ভাল উপাদান থাকে। গতিকে আমি সেইখিনি কাম অন্ততঃ আমাৰ এটা অৰিহণা থাকিব লাগে। আমাৰ অসমখনত আমি এনেই চিঞৰি থকাতকৈ প্ৰত্যেকে যদি এনেকুৱা ধৰণৰ কামবিলাক কৰে, লাহে 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 এইটো পৰিসৰ বাঢ়ি গৈ থাকিব। আছে দুই এজেগাত নথকা নহয়, যথেষ্ট বেছি, যথেষ্ট কম হৈছে। সেইটো অনুপাতে যথেষ্ট কম। মই ভাবোঁ এনেকুৱা ধৰণৰ কাম কৰি আমি যথেষ্ট সমাজখনক আগবঢ়াই লৈ যাব পাৰিম। যেতিয়া আমাক ল'ৰা ছোৱালী সুস্থ সবল বাতাবৰণ কৰিবলৈ হ'লে, গতিকে আমি এনেকুৱা ধৰণৰ ভিটামিনযুক্ত খাদ্য তেওঁলোকক যোগান ধৰাটো অতি প্ৰয়োজন বুলি ভাবোঁ। ইমান সময় আপোনালোকক এটা সৰু ভিডিঅ' আগবঢ়ালোঁ। পৰৱৰ্তী সময়ত এনেকুৱা কিছুমান ভিডিঅ' আগবঢ়াম। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।